বন্ধুসকল এতিয়া আছো মই কৌপাত ৰেষ্টুৰেণ্টত আৰু এখন আছে জালুকবাৰীত আৰু খানাবিলাক দেখিতো গমেই পাইছে খানা কেনেকুৱা হ'ব ইয়াতে কিন্তু খানা চাই ইয়াতে দাম মানে বহুত ভাল ৰাখিছে আৰু এইখন হৈছে ইয়াৰ মেনুখন আপোনালোকে ইয়াতে দামবিলাক চাই ল'ব পাৰিব আৰু এইখন আছে আমিনগাঁও ফালৰ পৰা আহিলে আপোনালোকে জালুকবাৰী ব্ৰিজৰ তল পোৱা আগতেই লেফ্ট চাইডতে আছে এখন কৌপাত ৰেষ্টুৰেণ্ট আৰু চাইডতে আছে এখন জালুকবাৰী ৱাইন শ্বপ ৰেষ্টুৰেণ্টখন বাহিৰৰ পৰা দেখাত সৰু যেন লাগে কিন্তু ভিতৰলৈ আৰু এটা ৰুম আছে মানে 20 জন মানুহ আৰামত খাব পাৰিব আৰু লগতে এচিৰ সুবিধাটো আছে গৰমত আহিলে আৰামত ভাতকেইটা এচিত খাব পাৰিব আৰু দাম চাই মানে খানা বহুত ইয়াতে ভাল দিছে ভেজ আইটেম যিখিনি দিছে 80 টকাত মানে যথেষ্ট ভাল দিছে আৰু ইয়াতে মাছ মাংস গোটেইখিনি পাই যাব ইয়াতে কিন্তু গাহৰি মাংসটো নাপায় গাহৰি মাংস খোৱাসকলে ইয়াতে গাহৰি মাংসটো নাপাব দেই বাকি ইয়াতে ছাগলী হাঁহ লোকেল চিকেন মাছ গোটেইখিনি পাই যাব আপোনালোকে আৰু মই ইয়াতে গোটেইখিনি অলপ টেষ্ট কৰিছো কিন্তু খানা কিন্তু বহুত ভাল বনাইছে মানে আৰু জালুকবাৰী এই এৰিয়াটোত ইমান ভাতৰ হোটেল মই ইয়াতে ভাল পোৱা নাই আৰু এইখনতে আজি প্ৰথম খালো খানা কিন্তু ইয়াতে বহুত ভাল বনাইছে মানে মাছ মাংস গোটেইখিনি খালো আৰু বিশেষকৈ ভেজ তালিখন মানে যিখিনি আইটেম দিছে মানুহে মানে খাই পিনি বহুত ভাল পাব ইয়াতে আপোনালোকেও যদি জালুকবাৰীৰ ফালে আহে ইয়াতে সোমাই এসাঁজ খাই চাব বিৰাট মজা পাব খাই পিনি আৰু মোৰ লগত আহিছিল আমাৰ মিত্ৰৰ পুৰা খাই আছে এতিয়া আৰু ইয়াতে ভাতৰ লগতে ফাষ্টফুড আইটেমো গোটেইখিনি পাই যাব দেখিছে খানাবিলাক ইয়াৰে মানে দেখিয়ে খাওঁ লাগিছে কিন্তু এতিয়া ভাতটো খাই দিলো এতিয়া খাব নোৱাৰো যিসকলে মানে ফাষ্টফুড খাই পিনি ভাল পায় ইয়াতে খাই মজা পাব মানে দেখাতেই গম পাইছো আৰু লোকেশ্যনটো আকৌ এবাৰ কৈ দিছো আমিনগাঁও ফালৰ পৰা আহোঁতে জালুকবাৰী ব্ৰিজৰ তল পোৱা আগতে লেফ্ট চাইডে পাব এখন কৌপাত আহিব ৰাইজ এসাঁজ খাই চাব ইয়াতে